কৰিছা মানে গাইস নাজানো ৰাতিপুৱাই পুৱাই ধুনীয়া মুনুজনী মোক দি ফালে কি কৰিব খুজিছা মানে আজি মানে তোমাৰ এটা ট্ৰেইনিং হ'ব আৰু এটা চেলেঞ্জ হ'ব এই বাচ্চাটো আজি মই ধাৰে লৈ আহিলো ধাৰে লৈ আহি মানে ধাৰে আগতে শুনা পাইছিলো যে ওচৰৰ ঘৰৰ পৰা ন চেনি ধাৰে লয় বা কিংবা চাপাত ধাৰে লয় কিন্তু বেবী ধাৰত লোৱা কেলা লাইফত প্ৰথম শুনা পাইছো বে নমস্কাৰ কেঁচা কলিজাসকল স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন ৰজ ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গৌতম BY X আৰু কি ব'লা তেনেহ'লে বেছি বাকচদি নকৰি ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লৈছো শুনা আজিৰ ভিডিঅ'টোত ন শুধুমাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰ্পলৰ কাৰণে বনোৱা হৈছে কোনো যাতে ভিডিঅ'টো চিৰিয়াছ মাইণ্ডত নলয় আৰু চিৰিয়াছ মাইণ্ডত ল'লেও ন আমতো চুটিয়ে হয় মননো কি যায় আৰু কি ব'লা তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰে কোন আছে ভিডিঅ' ষ্টাৰ্ট কৰ বন্ধুসকল কাপলছটো তোমালোকে বহুতে দেখা পাইছা বাট আজি আমি যোনটো কাপলছৰ কথা কম ন সেইবিলাক মই আগতে ৰ'ষ্ট কৰি থৈ দিছো বাট কি কুকুৰৰ লেচনো কেতিয়াবা চিধা হয় নাই আজি আমি ৰ'ষ্ট কৰিম ন দ্য লেজেণ্ড সেইটো কোনো হলিউড বা বলিউডৰ কাপলছ নহয় এইটো কাপলছ ন আমাৰ অসমৰে আৰু কি বোলা তেনেহ'লে আজি সিহঁতকে অলপমান কৰি দিওঁ কোন বেছি ভাল পেৰেণ্টছ হয় যদি তুমি পাৰা তেতিয়াহ'লে কি আৰু 10টা পাবা 10টা বাইদেউ চাগে এটাই চামাৰিব নোৱাৰে আৰু দাদাই ন 10টাৰ মাথা মাৰিছে মানে বাহিৰৰ পৰা আজিকালি ন ক্ৰিকেট টিম বা ফুটবল টিম কিনি আনিব লাগে ন সেইকাৰণে চাগে ঘৰতে বনাম বুলি ভাবিছে ন আৰু বাইদেউ কৈছে কি তুমি বুজি পোৱা নাই ডিছ সেইটোৱে যোনটো তোমালোকে ভাবিছা ন সেইটোৱে समझ रहे हो মানে ভালো লাগিছে বেবী হয় ইমান মৰম লাগে কিন্তু মানে এদিন ৰাখিয়ে মানে জ্বালাটো পাই গৈছো মানে পেৰেণ্টছ হলে কিমান কষ্ট হয় মানে গম পাই গৈছো আৰু এতিয়া বাপ কষ্ট ফচৰিকে তই এই মাত্ৰ কলি যে আৰু 10টাক দিবি তেনেহ'লে 10টা কেনেকে ৰাখিবি তেতিয়া কাতে মানে 2টা ৰাখিলে চোন ওপৰত গুচি যাবি ফচৰিকে বন্ধুত এইবাৰহে ডাঙৰ কথা হ'ল চলি পোহাহান পাই গৈছো কি যে বস্তু সেইবিলাক হালধীয়া চাই বাও ধান খাই আমাৰ মাইনাই হাকি থৈ যায় বেয়া গোন্ধ ওলাইছে ন ফচৰিকে আচল মজাটোতো তেতিয়া পালিহেঁতেন যেতিয়া মই ন তোৰ মুখত হাগি দিলেহেঁতেন তেতিয়া ন জীৱনততো তহঁতি বহুত ধৰণৰ চেলেঞ্জ দেখাই থাক সেইটোনো কি ডাঙৰ কথা এবাৰ খাই চাবি কেনেকুৱা লাগে খুব ভাল হৈছে বয়ফ্ৰেণ্ড লগা হৈছে বয়ফ্ৰেণ্ড লগা হৈছে তোমাৰ বয়ফ্ৰেণ্ড ফচৰিকে চলিটোৰ এতিয়ালৈকে ন কথা পাতিব পৰা নাই আৰু তই তাক বয়ফ্ৰেণ্ডৰ কথা কৈ আছ সৌ থাকোতে চাগে তইও এনেকুৱাই আছিলি ন মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দিছ লুকা ভাকু समझ रहे हो मजा आया ফোনটো চুচি ল আৰু লগতে এতিয়া আমি ফটো উঠিম ৰিলছো বনাম আজিৰ ব্ৰেকিং নিউজ কি কওঁ বাৰু আজিৰ ব্ৰেকিং নিউজ কেমেৰা পাৰ্চন চাই আছে আপোনালোকে গৌতম বৰ্মনৰ সৈতে কেমেৰা পাৰ্চন DY365 আজিৰ বিশেষ কথা 3 বছৰীয়া ছোৱালীক জোৰ জবস্তি ইনষ্টা ৰিলছ বনোৱাত ধৰা পৰিল আমাৰ নমস্কাৰ বৌয়ে ন চদি কৰিব আহিছে ন তোমালোকে এই সৰু সৰু ছোৱালীকেইটাক ইনষ্টাত ৰিল বনাবা ন বয়স হলে চাগে বলিউডত চান্স পাই যাব তোমাৰ লগত থাকিলে কি হৈছে প্ৰথমতে বিয়াৰ পিছত 30 জ্বালা হয় নেকি তাৰপিছত 40 জ্বালা কোন আছ এইডালক অলপমান বুজাও হেৰ 40 জ্বালা কিয় তেনেহ'লে ভাবচোন এবাৰ সেই টুকুৰমান চলিটোৰ যদি ইমান জ্বালা আৰু তহঁতৰ দৰে ঘাস দুটাক তোৰ মা দেউতাহঁতে কেনেকে পালিছে বুজি পাইছ ফচৰিকে গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালা আৰু কি যদি ভিডিঅ'টো চাই কেনে টুকুৰমানো ভাল পালা ন দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা যাতে যেতিয়াই আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ ন তোমালোকৰ ওচৰত নটিফিকেশ্যন যায় কিমান আৰু বক বক কৰিম বে ছাবস্ক্ৰাইবটো কৰি থৈ যাবা ন তেতিয়ালৈকে জয় আই অসম